ৰাধা, ৰণ, তুমি? চাওঁ এৰা, এনেকৈ ধৰে নেকি? মানুহে দেখিলে কি বুলি ক'ব? তুমি ইয়াত যে চহৰৰ পৰা কেতিয়া আহিলা? তুমিনো ইয়াত কি কৰি আছা? তুমি জানাইচোন আজি সোমবাৰ বুলি, সেয়েহে বাবাৰ ওচৰত সেৱা এভাগ ল'লোঁ। ব'লা, ইমান দিনৰ মূৰত লগ পাইছোঁ, অলপ কথা পাতোঁ। নে তোমাৰ মোৰ লগত কথা পাতিবলৈ সময়েই নাই? ব'লা। বিচাৰিছো কাষৰতে সদায় তোমাক হলা শিকিব চৰি দেই, তোমাক অথনি এনেকৈ ধৰি ল'ব নালাগিছিল। নাজানো কিয় তোমাক দেখি আগৰ দিনবোৰলৈ মনত পৰি গ'ল। নাই, একো নাই। তুমি বহুত সলনি হ'লা। কিয় ক'লা? তোমাৰ আচাৰ আচৰণ, ধৰণ কৰণ আৰু তোমাৰ মুডটো দেখি মই গম পাইছোঁ। তুমি কিন্তু বহুত গহীন হ'লা। বাকী কোৱা, তুমি ভালে আছা? আছোঁ। খুৰা-খুৰী আৰু বিজনেছ কেনেকুৱা চলিছে? আছে, সকলো ঠিকে চলিছে। বুজিলোঁ। চোৱাচোন ৰণ, এবাৰ মনত পেলাই চোৱাচোন আমাৰ সেই সোণালী শৈশৱৰ কথা, কলেজীয়া দিনৰ মধুৰ স্মৃতিবোৰ, তুমি আৰু মই একেলগে কটোৱা সময়বোৰ। ৰাধা, সদায় সময় আৰু পৰিস্থিতি একে নাথাকে। সময় আৰু পৰিস্থিতিয়ে মানুহক সলনি হ'বলৈ বাধ্য কৰে। বুজিছোঁ। মোলৈকে চোৱাচোন, আগৰ সেই চঞ্চল মনৰ ৰাধাজনী আৰু এতিয়া বৰ্তমানৰ ৰাধাজনী, কিমান যে নিষ্ঠুৰ এই সময়। তুমি বা মই ভবা মতে এই জীৱন ইমান সহজ নহয় ৰাধা। সময় আৰু পৰিস্থিতিয়ে যি কৰিবলৈ কয় সেয়া কৰিবলৈ আমি বাধ্য। সেইবুলি তুমি সঁচা মিছা বিচাৰ নকৰাকৈ সময় আৰু পৰিস্থিতিৰ ওচৰত হাৰ মানি দিবা? ক'লোৱেইচোন, আমিবোৰ সময়ৰ দাস। তুমি ভয়াতুৰ, যুঁজ নিদিয়াকৈ হাৰি যোৱা এজন কাপুৰুষ। সপোন যদি পূৰণ কৰিবই নোৱাৰা, কিয় ইমান সপোন দেখাইছিলা? মই ভয়াতুৰ, মই কাপুৰুষ। মই অকলে অকলে কাৰ লগত যুঁজ দিম কোৱা? এফালে সমাজ আৰু মা দেউতা, আৰু আনফালে তুমি। বুজিলোঁ। কি সমাজ ব্যৱস্থা নহয়নে? উচ্চ শিক্ষাৰে শিক্ষিত বুলি পৰিচয় দিয়ে, আনফালে আকৌ জাত পাতৰ বিচাৰ। বাহ, কি সুন্দৰ সমাজ ব্যৱস্থা। হেল্ল', জগত। অ'কে। এইখন লোৱা, অহা বহাগত মোৰ বিয়া ঠিক কৰিছে। আজি ভালকৈ বুজিলোঁ। চকুৰ আঁতৰ হ'লে যে মনৰো আঁতৰ হয়। সময় আৰু পৰিস্থিতি ইমানেই নিষ্ঠুৰ আছিল যে যুঁজি যুঁজি হাৰ নমনা ৰণেও আজি হাৰি গ'ল। সুখী হওক তোমালোকৰ জীৱন। শেষবাৰৰ বাবে মোৰ এটা অনুৰোধ ৰক্ষা কৰিবানে? ইমানখিনিও শক্তি মোৰ নাই ৰাধা। আজি 4 বছৰে যেনেদৰে তোমাৰ অবিহনে আছিলোঁ, তেনেকৈ মই থাকিব পাৰিম। মাথো এই ৰাধাৰ জীৱনত আহি কেতিয়াও বাধাৰ সৃষ্টি নকৰিবা। সুখী হোৱা তোমালোক। আধৰুৱাকৈ তোমাক পাবলে নোখোজো, কিদৰে তোমাক পাহৰো।
সঁচাকৈ সময় আৰু পৰিস্থিতি বৰ নিষ্ঠুৰ নহয়নে? সময়ৰ অজুহাতত পৰিস্থিতিৰ সুৰুঙা লৈ আপোনজনেও ভাঙি যায় কেতিয়াবা আপোনজনৰ হৃদয়। নোহোৱা